প্ৰাকৃতিক গুহাৰ ভিতৰত এক্সপ্লৰেশ্যন কৰাটো এটা দুঃসাহসিক কাৰ্য, কিন্তু কেতিয়াবা এই গুহাৰ ভিতৰত কৰা এক্সপ্লৰেশ্যন মৃত্যুৰ কাৰণ হৈ যায়। আজি এটা এনেকুৱা ৰিয়েল লাইফ ইনচিডেণ্টৰ বিষয়ে ক'ম যিটো এটা ৰোমাঞ্চকৰ যাত্ৰাৰ দৰে আৰম্ভণি হৈছিল, কিন্তু অন্ত খুবেই দুখ লগা আছিল। এই কাহিনীটো এজন 13 বছৰীয়া ল'ৰা গেৰীৰ, যিয়ে কেইজনমান বন্ধু আৰু 2জন গাইডৰ লগত আমেৰিকাৰ চেণ্ট লুইছৰ ক্লিফ কেভ কাণ্ট্ৰি পাৰ্কত এক্সপ্লৰেশ্যন কৰিব গৈছিল। কিন্তু হঠাতে প্ৰকৃতিয়ে ইমানেই সংহাৰী ৰূপ ধাৰণ কৰিলে যিটো কোনোৱে কল্পনাও কৰা নাছিল। এই যিজন 13 বছৰীয়া ল'ৰা গেৰী, সি সৰুৰে পৰা বহুত দুষ্ট আৰু বেয়া সংগত পৰিছিল। প্ৰতিদিনে ৰাতি দেৰিলৈকে ঘূৰা তাৰ অভ্যাস আছিল। পুত্ৰৰ ভৱিষ্যতক লৈ মাক বৰ চিন্তিত হৈ পৰিছিল। তেওঁলোক য'ত থাকিছিল সেই ঠাইখিনি সিমান ভাল নাছিল। তাত বহুত অপৰাধ, চুৰ ডকাইতি হৈছিল, যাৰ বাবে মাকে অনুভৱ কৰিছিল যে এই পৰিৱেশে গেৰীক নিগেটিভলি প্ৰভাৱিত কৰিছে। তাৰ বাবে গেৰীৰ মাকে এটা কঠিন সিদ্ধান্ত লৈ তাক চেণ্ট জোচেফ হোম ফৰ বয়ছত পঠায়। গেৰীৰ দৰে পথভ্ৰষ্ট হোৱা ল'ৰাক জীৱনত শুদ্ধ দিশলৈ পথ প্ৰদৰ্শন কৰা এইখন এখন স্কুল। গেৰী তাত গৈ থকাৰ কেইসপ্তাহমানৰ পাছত সেই ঠাইখিনিত নেৰানেপেৰা বৰষুণৰ ফলত বানপানী হয়, যিয়ে সংহাৰী ৰূপ ধাৰণ কৰিছিল। এই বানত কেইবাজনৰ মৃত্যু হৈছিল, কোটি কোটি টকাৰ সা সম্পত্তিৰ ক্ষতিসাধন হৈছিল আৰু প্ৰায় 30,000 লোকক গৃহহীন কৰি তুলিছিল এই বানপানীয়ে। দীঘলীয়া বৰষুণৰ পিছত বতৰটো অলপ পৰিষ্কাৰ হোৱাত এই চেণ্ট জোচেফ বয়জ হোমে তাত থকা ল'ৰাকেইটাক ক্লিফ কেভ কাণ্ট্ৰি পাৰ্কলৈ লৈ যোৱাৰ সিদ্ধান্ত ল'লে। ইয়াত থকা ল'ৰাবোৰক এডভেঞ্চাৰাছ মানে কিছুমান দুঃসাহসিক অভিযানলৈ লৈ যায়, যাতে বেয়া আসক্তিবোৰ সিহঁতৰ কমে আৰু জীৱনটো যাতে সিহঁতে এটা ভাল দিশলৈ লৈ যায়। সেইদিনা সকলোৰে বহুত ফূৰ্তি লাগিছিল ইয়াত যাম বুলি, কিন্তু এই ভ্ৰমণ যে এক ভয়ংকৰ ট্ৰেজেডিলৈ পৰিণত হ'ব সেই কথা তেওঁলোকৰ কোনেও কল্পনাও কৰা নাছিল।